হেল্ল' আজি বলক মোৰ লগত এভাগ দৌল চাবলৈ। দৌল মানে হৈছে ধনদি দৌল আৰু এই দৌলভাগ অৱস্থিত হৈছে বিশ্বনাথ জিলাৰ গহপুৰত আৰু বহুত পুৰণি হৈছে এই দৌলভাগ আৰু কিবা কাৰণত ভাগি গৈছিলে আৰু ভগা অংশখিনিকে মানে সংৰক্ষিত কৰি ৰাখিছে বহুত ধুনীয়াকৈ। আৰু এয়া ভিতৰৰ ভাগ মানে এয়া ভাগি গৈছে যিহেতু ভিতৰ বুলি ক'লেও বেয়া হ'ব মানে। আৰু ভগা অংশখিনি দেখিছেনে ইমান ধুনীয়াকৈ ৰাখিছে। এফালে চাওকচোন আৰু গোটেই পৰিৱেশটো মানে একদম সেউজীয়াহে আৰু বহুত ধুনীয়া চফা কৰি ৰাখিছে। ইফালে ফুল বহুত ৰুইছে আৰু ধুনীয়াকৈ ৰাখিছে বাৰু দেই। মানে আপোনালোকে গ'লে গম পাব কিমান চাফ চিকুণ কৰি ৰাখিছে পৰিৱেশটো। আৰু ইফালে এটা পুখুৰী আছে আৰু হাঁহজনীয়ে মোক খেদি আহিছিলে প্ৰথমে। আৰু চাওকচোন ইফালে আকৌ শহাপহুকেইটা আছে দেই আৰু বহুত আছে শহাপহু। আৰু ময়ো এনেই ভিডিঅ' এটাকে বনাই দিলোঁ, কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন ভিডিঅ'টো চাই। গতিকে আজিলৈ বাই বাই।